ওকে তো হৈ গ'ল মোৰ বচন ষ্টাৰ্ট আৰু যাত্ৰা আৰম্ভ কৰোঁ সেৱা এটা কৰি লওঁ কৃষ্ণ আৰু ভম ভম লগাই দিওঁ আৰু আমি আধাখিনি পাই গ'লোঁ আৰু এইখন হৈছে মোৰ মই পঢ়া হায়াৰ ছেকেণ্ডেৰীখন মানে হাইস্কুলখন আৰু ইয়াত তিনিজন স্কুল বহি আছে আৰু এইখন হৈছে শান্তিজান দলং আৰু আমি খালি যাতে শ্বৰ্টকাট হয় যিহেতু মই নগাঁও গৈ নগাঁও দি ঘূৰিলে অলপ টাইম লাগে যিহেতু তেলৰো খৰচা হ'ব গতিকে তেল বচাই অলপ চালাকি বুদ্ধিত মানে এফালে মাৰি দিওঁ পাত ৰোপণ কেন্দ্ৰ নে কি আছিলে মুখা ৰোপণ কেন্দ্ৰটো ইয়াতে আমি সোমাব লাগিব এক ছেকেণ্ড দলঙৰ আছে বেলটো এৰাপলো গৈছে মানুহ ওলাই আহে না তো মানুহজন আহি আছে চাবিয়ে থাকলৈ তো হয়নে নহয় ঠিক নাই দেই মুগা খাদ্য গছ ৰোপণ কেন্দ্ৰটো ইয়াত লিখা হৈ আছে খুৰা পলু ইয়াত আছে নে ঠিক আছে তো আমি টিভিৰ পৰা আহিছিলোঁ মানে উঠাবৰ কাৰণে আহিছিলোঁ পাৰিম নহয় ঠিক আছে তেনেহ'লে তো আমাক পাৰ্মিশ্যন লৈছোঁ লিছে উঠাব পাৰিম বুলি কৈছে তো আমি সোমাম গাড়ী কাকা হ'ব কাকা নহয় খুৰা হ'ব খুৰা মুগা খাদ্য গছ ৰোপণ আৰু বিচাৰোঁতে আহি পেলাই পাই গ'লোহি জাজৰি দলং ঘাটৰ এইখন মানে উদ্যোগ এখন ক'ব লাগিব চৰকাৰে হয় আৰু ইয়াত দেখিছে পূৰা এৰাগছেই হয়তো এৰাগছৰ পাতটো কাটি বিভিন্ন আছে কিবা পলুৱে খাবৰ কাৰণে ইয়াৰ পৰা কাটি ধুনীয়াকৈ মই দেখাইছোঁ পাতখিনি ইয়াৰ পৰা ধুনীয়াকৈ খাবলৈ আৰু গছ ৰুইছে ৰুই পেলাই তাৰ ভিতৰতে ৰাখিছে মই দেখুৱালোঁ গোটেইখিনি ফুটেজ আৰু মই ভিতৰলৈ গৈ আছোঁ এতিয়া আৰু দেখাম আপোনালোকক আমি খুৰাজনক কৈছোঁ খুৰাজনে ইয়াত চোৱা চিতা কৰি থাকে খুৰা কিমান দিন হ'ল আপোনাৰ চোৱা চিতা কৰি থাকে হয় এমাহমান হৈছে ন সলনি হৈ থাকে মানুহ আৰু এইটো হৈছে পলু উদ্যোগ মই এইটো এৱাইছোঁ দেখিছেনে পূৰা পকা হৈ আছে ইয়াৰ ভিতৰত মানে পলুটো সোমাই আছে পলুটো সোমাই পেলাই তালৈ লৈ যাব মানে বিভিন্ন প্ৰচেছ আৰু ইমানখিনি কথাটো ক'ব নোৱাৰোঁ যিখিনিয়ে বুজিছে হয়তো আগতে দেখিছে এনেকুৱা পলুৰ যি এটা পলুৰ পৰা সূতা পাবলৈ যিখিনি মেথড কৰে মানে কি যিখিনি কাম কৰিবলগীয়া সেইখিনি বুজি পাইছে আৰু সেইটোৱে আছিলে আৰু খুৰাজনে বুজাইছে মই ইমানখিনি বুজি পোৱা নাই আপোনালোকে যিখিনি শুনিছে সেইখিনিয়ে হয়তো আৰু মই ফাৰ্ষ্ট যিহেতু পলু আজি ফাৰ্ষ্ট চুইছোঁ আৰু ফাৰ্মতো ফাৰ্ষ্ট আহিছোঁ মই আজি ফাৰ্ষ্ট দেখিছোঁ আগতে বেয়া কাপিছে মই দেখা নাই গতিকে সেইকাৰণে মই ফাৰ্ষ্ট ফিলিংছ আৰু ইমানে আছিলে আৰু খুৰাই দেখিছে কিমানখিনি কৰি আছে ইয়াত আচলতে কোনোবা এটা বস্তু যেতিয়া ফাৰ্ষ্ট দেখা যায় ন ইণ্টাৰেষ্টটো বেছি থাকে ন এইকেইটা যদি এতিয়া মই যদি ঘৰত যদি ৰাখোঁগৈ ইয়াৰ পৰা আকৌ এনেকৈ কিবা কিবি পাৰিমনে কৰিবলৈ নোৱাৰিম চাগে পৰা যায় আৰু এনেকৈ নি পেলাই পৰা যায় আচলতে খুৰাই কোৱা মতে জালি বান্ধিব ন এইকেইটা কেঁচা হৈ আছে পূৰা এইকেইটা কেঁচা এইকেইটা এনেকৈ এইটো কি গছ এইটো এৰা গছটো নহয় জানো কেচেৰু গছ আচলতে মই যে কৈছিলোঁ তাত বাহিৰত যে আছিলে এৰা গছ সেইটো এৰা গছ নহয়তো কেচেৰু গছ ইয়াৰ পূৰা ফাৰ্মত ৰাখি থৈছে কেচেৰু গছ পূৰা কেচেৰু গছ পাত কাটিছে আৰু এখন গোটেইখন ফাৰ্ম পাত নাই বেছি নাই নখুৰা বেছি পাত নাই আৰু চব কাটিছে ফাৰ্ম গছ কাটি আছে পাত কাটি আছে ইয়ালৈ আনি আছে আৰু ইহঁতে পূৰা খাই আছে স্পীডত